গুড মৰ্ণিং। আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি গঁৰাল দিবলৈ যাওঁ। বলক আজি দিনটোনো মই কি কৰোঁ তাকে চাই থাকিব। বলক। ৰাস্তাটো গোটেই বোকা হৈ গ'ল, বৰষুণ দিলে ৰাতিটো বোকা। ৰাতিপুৱা শুই উঠি মোৰ এইটোৱে ডিউটি আৰু মানুহটো যিহেতু ঘৰত নাই। ৰাতিপুৱা শুই উঠি গৰুকেইটাকে এৰাল দি লওঁ ফাৰ্ষ্টতে, তাৰপিছত বাকীবোৰ কাম কৰোঁ আৰু। খুঁটিকেইটা লওঁতে গৰু কবাই পালেগৈ। মোৰ সৰু ছোৱালীজনী সদায় গঁৰাল দিবলৈ তাইক লৈ আহিব লাগে বুকুচাত। তাই গৰুকেইটা সাংঘাতিক ভাল পায়, ছাগলীকেইটা ভাল পায়। সৰুকেইটা কবাই পালেগৈ। যিহেতু বৰষুণ দিলে গোটেই পথাৰত পানী হৈ গ'ল, গঁৰাল দিবলৈ জেগা নোহোৱা হৈ গ'ল। তেনেকৈ দিছোঁ আৰু। গঁৰাল দি ঘৰলৈ গৈ আছোঁ। বহুত ঠাণ্ডাও পৰিছে। বেছি ঠাণ্ডা লাগিছেনে? বৰষুণ আকৌ আহিলে সোনকালে যাব লাগিব এতিয়া ঘৰলৈ। বলক ঘৰত গৈ আকৌ দুখুৱাই আছোঁ। ঘৰৰ পৰা আহি পাই গ'লোহি। কুকুৰা কেইজনমান আছে, চাউল দি। আজি আমাৰ গৰুকেইটা পাছফালে বান্ধিলোঁ। এই পাছফালে কচু কেইজোপামান আছে নহয়, তাত গোবৰখিনি পেলাই দিম বুলি। আজি পাছফালে গৰু বান্ধিলোঁ। আহ। নিব বাৰু, মই সেই কচু কেইজোপাত অলপমান পেলাই লওঁ। খেদা খেদিহে লাগিছে হেৰি খোৱাতটো। কক যা, তই খাবই নিজানে তোক, যা। ছাগলী কেইজনীমানো আছে, মেলি লওঁ। এৰাল নিদিওঁ বা মেলি থৈছোঁ। ৰ আহিবি ৰ।
শাকত গোবৰ দিছেগৈ নি? অঁ ৰঙালাও। অঁ গোবৰখিনি পেলাই লওঁ। এতিয়া পাছে পাছে গুচি আহিছে খাবলৈ দিলোৱে। হাঁহ এজনী উমনি লৈ আছে। ইয়াত কচু কেইজোপামান দিছোঁ, ইয়াতে গোবৰখিনি পেলাই দিওঁ। সেয়া সূতা কেইটামান আছিলে, গৰুৱে গোটেই খাই আদায় কৰি পেলালে। ইয়াত গৰুকেইটা আজি এইপিনে বান্ধিলোঁ। আলু কাটিলে ভাত খাবলৈ। হে বাহ বাহ, আমাৰ ছোৱালী বৰ কামিয়াল দেই। এতিয়া গা পা ধুই ল'লোঁ, এতিয়া ভাত বনাব লাগে ন বেটি? এতিয়া ভাত বনাব লাগেনে? হে ভাত বনাওঁগৈনে? ব'লা। তুমি ভাজিব নালাগে, ময়ে ভাজোঁগৈ। এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ। এতিয়া খাই বৈ ঘৰ দুৱাৰবোৰ অকণমান চাফা কৰোঁ বুলি লৈছোঁ। ল'ৰাজনী এতিয়া কাপোৰ কানিবোৰ কেনেকুৱা বেয়া কৰি পেলাই। ধুনীয়াকৈ বিচনা চিচনাবোৰ জাপি লৈছোঁ। আমাৰ সৰু ছোৱালী শুই আছে, টোপনিত খবৰ নাই। এতিয়া কাম বন কৰি আজৰি হৈ আকৌ গৰু লৰাবলৈ আহিছোঁ। এইবোৰকে কৰি দিনটো পাৰ কৰোঁ আৰু। পথাৰখন যিহেতু পাছফালে অকণমান দূৰ হয়, গৈ আছোঁ এতিয়া। এইখন আমাৰ পথাৰ পাই গ'লোহি। গৰু অলপমান আঁতৰত আছে। ৰাতিপুৱা পথাৰবোৰত পানী হৈ আছিলে, এতিয়া ৰ'দটো অকণমান ওলোৱাত পানী চানী নাইকিয়া হৈছে। মানুহৰ আগত ভিডিঅ' কৰিবলৈ লাজ লাগে, সেইটোৰ পৰা পথাৰলৈ আহি নিজানকৈ ভিডিঅ' কৰিবলৈ ভাল। গৰু ওচৰ আহি পাই গ'লোহি। গৰু 3টা আছে, গাই এজনী, দমৰা হাল। দিনটো সময় নাপাওঁ বুলিয়ে ক'ব পাৰি। যিকণ সময় পাওঁ সেইকণ সময় মই ভিডিঅ' বনাওঁ। মোৰ এটা হেঁপাহ আছিল এনেকৈ ইউটিউবত ভিডিঅ' দিয়াটো, সেয়েহে বনাইছোঁ। কি হয় নাজানো, ভুলে শুদ্ধই কি পাৰিছোঁ বনাইছোঁ আৰু। মানুহৰ সুখ দুখ থাকিবই আৰু,
ইমান ব্যস্ততাৰ মাজতো মনৰ যি হেঁপাহ আছিল সেয়েহে বনাইছোঁ। এতিয়া গৰু লৈ ঘৰলৈ আহি আছোঁ। ঘৰ পোৱাগৈ নাই, পামগৈ এতিয়া অলপমান ওলাই যাব লাগিব। যিহেতু ছোৱালীকেইজনী ফটো দোকানত লোৱাব দিছিলোঁ, হ'ল বুলি ফোন কৰিছে, আনিবলৈ যাওঁ। এতিয়া ভিডিঅ' নবনাওঁ। এইয়া ফটো ধুৱাবলৈ দিছিলোঁ আমাৰ ডাঙৰ ছোৱালী সৰুতে। সৰু ছোৱালীখন হোৱা নাই, সেইটোৰ পৰা ডাঙৰ ছোৱালীখন হ'লে এইখনকে লৈ আহিলোঁ। এতিয়া গধূলি হ'ব হৈ আহিছে, গৰু আনিবলৈও হ'ল। বেটি কি কৰিছা? ছাগলী বান্ধিছা নেকি? সেইজনী কেনেকৈ বগাই ফুৰিছে চা। হয় নেকি? মই গৰু আনোগৈ দেই, ভণ্টিক লৈ যাওঁ বাৰু। গৰু ছাগলীবোৰ বান্ধি আজৰি হৈ লওঁ। সোমা যা এইপিনে সোমা। সোমা যোৱা। সোমাই থাক। দৰ্জাখন মাৰি নিদিলে তেতিয়া ওলাই আহিব বিচাৰে, ৰাতি ৰাস্তাত আহি থাকে, ৰাস্তাত যাব বিচাৰে। এতিয়া গধূলিও হৈ আহিলে, গৰু ছাগলী বান্ধি আজৰি, এইবোৰকে কৰি মেলি দিনটো পাৰ কৰোঁ। ভাগৰ লাগিলেও কৰিবই লাগিব আৰু, মানুহটো যিহেতু ঘৰত নাথাকে। সদায় কৰি অভ্যাসেই হ'ল, ভাগৰ অনুভৱেই নকৰোঁ। এতিয়া